গাইজ আজি বিশ্বকৰ্মা পূজা উপলক্ষে আমি বন্ধু ফুৰিবলৈ গৈ আছোঁ এজন বন্ধুৰ ঘৰলৈ বিশ্বকৰ্মা পূজা বুলি আহি আমি ইউনিভাৰ্চিটি পাইছোঁ ইউনিভাৰ্চিটিৰ ওচৰতে যিটো ৰাস্তা আছে সেই ৰাস্তা গৈ আছোঁ মানে এই এতিয়া আমি গৈ আছোঁ গৈ পালে আপোনালোকক মানে কি বন্ধুজনে কেনেকৈ মানে বিশ্বকৰ্মা পূজাৰ আয়োজন চলাইছে তাক দেখুৱাবলৈ চেষ্টা কৰিম আমি আহি নমাটি পালোঁ দেখাই দিছোঁ দুই বন্ধুৰ হাই ফ্ৰেণ্ডছ চাওক এতিয়া আমাৰ বেকত দেখিছে আপোনালোকে এইফালে নলবাৰী উঠিব পাৰি নলবাৰী গণেশ মন্দিৰ এইটো ৰাস্তাৰে আমি এতিয়া গৈ আছোঁ আপোনালোকৰ নমাটি আমাৰ লেফ্ট চাইডে আছে ডাঙৰ ফিল্ড ফুটবল খেল পথাৰ আৰু ওচৰতে খেলপথাৰৰ ওচৰতে বৈ গৈছে চেংনৈ নদী খেলপথাৰৰ ওচৰতে বৈ গৈছিলে চেংনৈ নদী আপোনালোকে দেখিছে মস্ত চেংনৈ কেনেকুৱা এটা পৰিৱেশ প্ৰাকৃতিক পৰিৱেশ বৰষুণ ডাঙৰ আছিল এইফালে আৰু এইফালে চাওক এয়া চেমৰা মন্দিৰৰ দেৱালয় দেৱাল নহয় এয়া তৰণ দেৱাল মালা নলগে আজি আমি গৈয়ে আছোঁ গৈয়ে পোৱা নাই বন্ধুৰ ঘৰ ইমান মানে দূৰ চাওক নাজাৰা চাওক আপোনালোকে নাজাৰা চাই কমেণ্ট কৰিব নাজাৰা চাওক ইমানে চাওক ধনী পথাৰ মানে দেখিবলৈ পাইছে আপোনালোকে এইটো লক্ষী মন্দিৰ হয় এইফালে সেউজ পৰিৱেশ চাওক এয়া চাওক 135তম আৱিৰ্ভাৱ দিৱস হিচাপে মহোৎসৱ পালন কৰা হৈছে মানে কি ক'ত কেনেকুৱা পৰিৱেশ দেখিবলৈ পোৱা যায় ভাবিব নোৱাৰা মানে এক গতানুগতিক সময় নাজাৰা চাওক দেই ৰাইজ নাজাৰা চাওক
হাই ফ্ৰেণ্ডছ, আহি এটা ঘটনা ঘটি গ'ল। আমি মানে ৰাস্তা পাহৰি গ'লোঁ, মানে ৰাস্তা ভুল হৈ গ'ল আমাৰ। ক'ৰবাত যাব লাগে, ক'ৰবাত গুচি গ'লোঁ। এতিয়া আকৌ সঠিক ৰাস্তা পালোঁ বিচাৰি। এয়া আমি সঠিক ৰাস্তাৰে গৈ আছোঁ। এয়া ককাই বৰশী বাই আছে। ৰাস্তা চাওক, ধাননি পথাৰৰ মাজে মাজে দুইকাষে ধাননি, দুইপাৰে ধাননিৰ মাজেৰে ৰাস্তা এটা। সেইপিনে আমি গৈ আছোঁ একা বেকা পদূলিৰে। এয়া আমি আহি পালোঁ। এয়া আমাৰ বডি বিল্ডাৰ মানুহ। এয়া এইজনৰে আজি আমি বিশ্বকৰ্মা পূজা খাব আহিছোঁ। গাই চাওক কি বডি বিল্ডাৰ, এজন বিখ্যাত মিস্ত্ৰী হয় এই নমাটি অঞ্চলৰ। ইয়াতে তেওঁৰ ঘৰতে বিশ্বকৰ্মা পূজা চলি আছে। এফালে আছে কোনফালে, ইয়াতে বিশ্বকৰ্মা মূৰ্তি হয়। এইটো এইবিলাক প্ৰসাদ হয়। এয়া ওচৰৰ তেখেতৰ এয়া প্ৰসাদ খাই আছে। ইয়াতে খিচাৰি, খিচাৰি, চব্জি, এইটো পায়স, এইটো লুচি, এইটো গল্লা প্ৰসাদ খালোঁ। এইটো এতিয়া খিচাৰি গ্ৰহণ কৰিম আৰু। অঁ, এতিয়া ইয়াত গৰম পানী আহি গৈছে আৰু ইয়াতে এইটো ঠাণ্ডা পানী। যোনে যি খায় সেই আইটেম দিছে ইয়াতে। এইজনে হয়।